ৰাইজ আমাৰ মৰমৰ মাঘ বিহু পালেহি আৰু আপুনি যদি বেংগলোৰত আছে মোৰ নিচিনাকে আৰু সেম মোৰ নিচিনাকে অসমৰ মাঘ বিহু মিছ কৰি আছে তেতিয়াহ'লে আপোনালোকে চিন্তাই কৰিব নালাগে কাৰণ অসম ছ'চাইটি অফ বেংগলোৰে এই জানুৱাৰী 11 তাৰিখে আমাৰ মৰমৰ মাঘ বিহু চেলিব্ৰেট কৰি আছে য'ত মেইন এট্ৰেকশ্যন থাকিব দীপান্বিতা ডেকা অ' মাই গড ব্লগ এটা বনাব লাগিব কিন্তু আৰু লগতে টেষ্টি অসমীয়া খানা থাকিব অ' মাই গড সেও আনলিমিটেড আপুনি যিমান খায় সিমান খাব পাৰিব আৰু লগতে এটা ট্ৰেডিশ্যনেল মেজিৰ বন ফায়াৰ থাকিব এণ্ড মজা ট্ৰেডিশ্যনেল গেমছো থাকিব যেনেকে ৰছী টনা কল ভঙা কণী যুঁজ আৰু মিউজিকেল চেয়াৰ অ' মাই গড ৰাইজ মোৰ যে শুনিয়ে মজা লাগিছে মইতো ডেফিনেটলি আহি আছো তাত 11 তাৰিখে আৰু মই আশা কৰো আপোনালোকে চবেই যেন আহিব কাৰণ মই এটা মজা ব্লগ এটাও বনাম সেইদিনা আৰু সেইদিনা সঁচাকে চবকে লগ পাই পেলাই বহুত বেছি ভাল লাগিব সেইকাৰণে মই স্ক্ৰীনত নাম্বাৰ এটা দি দিছো সেইটোতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব 11 তাৰিখে আহিবৰ কাৰণে সেই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি পেলাই চব ডিটেইলছ সুধিব পাৰিব যেনেকে ৰেজিষ্ট্ৰেশ্যন কেনেকে কৰিব লাগে কোন জেগাতে ফেষ্টিভেলটো আয়োজন কৰা হ'ব আৰু আপোনাৰ মনৰ যি কথা আছে তাত সব সুধি ল'ব পাৰিব আপুনি সেইকাৰণে সোনকালে এই নাম্বাৰটোত কল কৰক আৰু মই লগ পাম আপোনালোকক 11 জানুৱাৰীত তেতিয়ালৈকে বাই বাই